ফাইনেলি আহি আছোঁ আৰু এইফালে ফাইনেলি পাই গ'লোহি মানে ধলপুৰ থানা এইফালে আৰু গৈ আছোঁ লাহে লাহে। ফাইনেলি মানে ধলপুৰত নামি ল'লোঁ আৰু এইফালে সেইজন আহি গ'ল মনৰ পিছফালে। কি लोग है भाई, क्या लोग है, मजाक है क्या। আপোনালোকে ইয়াত আহিলে ধলপুৰ এইটো ৰাস্তা দি সোমাই দিব, চেণ্টাৰ দি আছে আৰু এইখন পোষ্ট আছে। সাইনবোৰ্ডখন দেখি গ'ল ধুনীয়াকৈ ইফালে সোমাই আহিব আৰু মেইন লোকেশ্যন এইখনে হ'ল মেইন লোকেশ্যন। মেইন গেট দেখো, গেট গেট মাহা লগাই দিলে। ওপৰত যাওঁ তেনেকৈ এতিয়া ওপৰত উঠি যাওঁ এইফালে। ফাইনেল লোকেশ্যনটো পাই গ'লোহি আৰু পিছফালে এইটো চাওক, চবফালে মানে ঘৰ ঘৰ ঘৰ। গতিকে ভিতৰলৈ যাওঁ এতিয়া। মেনু সেয়া তো এতিয়া আমি আছোঁ ধলপুৰ হোমষ্টে আৰু এইফালে মানে এইটো নতুনকৈ বনাই আছে, কিবা কিবি বনাব মানে এখন বনায়ো আছে মানে হৈও আছে। আৰু এইফালে চব এইটো পুখুৰী, এইফালে পুখুৰী ব্যক্তি মানে চক এইটো মানে পুখুৰী আৰু ইয়াত এইবিলাক নাও চাও চলাব পাৰি। আৰু এইফালেও এখন দলং, এখন ওলমা দলং, এখন ওলমা দলং বাঁহৰ। ব্ৰ কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে না? আৰু এইবিলাক মানে কিবা কিবি বনাব মানে, আৰু এইফালে ইয়াত কিবা বনাই আছে। क्या व्यू है। আজি মানুহ কম মানে, যে বতৰটো বেয়া যে, তো এইবিলাক চব গোটেই বাঁহ বেতৰ মানে। ধলপুৰ হোমষ্টে বিন্দাছ বহিব পাৰি, ইয়াতো খাব পাৰিব ধুনীয়াকৈ। আৰু এইবিলাক ৰুম বুকিং হয় মানে, ইয়াত থাকিব পাৰিব ৰাতি। ধলপুৰ এইখন পূৰা বাঁহে এখন মানে বহিব পৰাকৈ দি দিছে, আৰু এইখনটো বিচনা টাইপৰ হয়।
আৰু এইফালে মানে এইটো স্কুটাৰ আগৰ বাজাজ নেকি ন বাজাজ স্কুটাৰ আৰু বনাই আছে আৰু কিবা কিবি ইয়াত আহিব পাৰিব লোকেশ্যনটো হ'ল ধলপুৰ লিখি থোৱা আছে ধলপুৰ হোমষ্টে আৰু এই চেঁচা এইবিলাক ৰুমৰ নাম আছে এইবোৰ বুকিং আছে আৰু এইখন চবৰে নাম বেলেগ ৰুমবিলাকৰ এখন ৰেষ্টুৰেণ্ট তাত যাব খোৱা বোৱা কৰিব বিন্দাছ কৰিব আৰু ঘূৰাহে কথা আৰু পইচা মেইন পইচা লাগিবই এইখন আগৰ বাজাজ স্কুটাৰ ফটোখন ইয়াত উঠি লওঁ বিন্দাছ ধুনীয়াকৈ মানে এনেকৈ গোটেইখিনি দেখাই আছে আপোনালোকক চাই থাকক আৰু কি কৰোঁ আৰু এতিয়া ফটো উঠিব ফটো বাজাজ স্কুটাৰ লৈ কি আছিলে গানটো তো এইখনে হ'ল মানে বাজাজ স্কুটাৰ আগৰ দিনৰ চাওক মিটাৰটো কেনেকুৱা আছিলে আৰু মানে এইবিলাক এইটো গিয়াৰ আছিলে এনেকৈ লগাব লাগে আৰু এডালটো জানে এক্সেল এইফালে গিয়াৰ লগাব এডাল ক্লাছ এডাল এক্সেল আৰু এইটো কিহৰ লাইটৰ চুইচ চাগে আৰু এইটো চাগে আপাৰ ডিপাৰ বিন্দাছ আৰু এডাল হ'ল ব্ৰেক পিছ ব্ৰেক চব দেখাই দিছে আৰু বস্তু বাহানি মানে ইয়াত এইটো ভৰাব পাৰে আৰু এইটোৱে হ'ল বাজাজ স্কুটাৰ এইটো মানে এতিয়া ফটো মাৰি লওঁ দুখনমান তো এইফালে মানে কুছ অৰ্ডাৰ দিয়া থা গিয়া ম'ম' আহি গ'ল তো এইফালে ম'ম' আহি গ'ল আৰু এইফালে এয়া এনেকৈ খাই বৈহে লগ পাই আছোঁ আৰু খাই লওঁ তো এতিয়া আৰু এয়া চাওমিন আহি গ'ল ধুনীয়াকৈ খাই লোৱাৰ কথা পুৰা খাইছে না পুৰা খাইছে এইটো ই মানুহটো চেনি গম পাইছে নাই আপোনালোকে এইবিলাক খাই মেলি হৈ গ'ল পুৰা জ্বলা ভাল লাগিলে খাই আৰু অলপ ঘূৰিম তাৰপিছত যামগৈ আৰু এইফালে একদম খেলি আছে এইটো কি এইটো পাচি পাচিটো কথা এইফালে গোটেই মানুহ মানে আহি আছে পূৰা এতিয়া আবেলি সময় হৈছে আৰু এইবিলাকতে ধুনীয়াকৈ একদম বহি মেলি ফটো মাৰি থ'ব পাৰিব এইবিলাকত হাই ব্ৰ এইবোৰ কি মানে এইটো চব ওপৰ মহল আছে এইটো ওৱান এইটো টু ওপৰতো মানে এইবিলাক চব আছে এয়া ধুনীয়াকৈ হাতী আঁকি থোৱা আছে এইটো এটা ৰুম ইয়াত থকা মানে বহুত দেৰি হৈ গ'ল আৰু যাওঁগৈ ধুনীয়াকৈ আপোনালোকক দেখালেও আহিব পাৰিব ধলপুৰতে আছে আৰু এতিয়া আমি যামগৈ আৰু ধুনীয়াকৈ বাই বাই ধলপুৰ ৰিজৰ্ট আৰু নতুন ভিডিঅ'ৰ লগত লগ পাই আছোঁ টাটা বাই বাই তো এইখনেই হ'ল অদ্ভুত গেট বাইক এইফালে চাইলেঞ্চাৰ এইফালে চাইকেল বাইক মানে অদ্ভুত